Hello everyone, welcome to the channel and welcome to the new vlog. আশা কৰোঁ আপোনালোক ভালে আছে আৰু সুস্থ হৈ আছে। আজি হৈছে সোমবাৰ, সময় আবেলি 5টা। মই বেলকনিত ৰৈ পেলাই vlog বনাই আছো, তাকো দৰজা বন্ধ কৰি, কাৰণ এৰ কাইলে বাৰ্থডে আৰু মই কিবা কিবি এৰেঞ্জমেণ্ট কৰিছো যিটো এই একেবাৰে গম নাপায়। সেইকাৰণে মানে মই এনেকুৱা টাইম এটা vlog ষ্টাৰ্ট কৰিব লগা হ'ল যিটো টাইমত এই ধৰক ব্যস্ত হৈ থাকে। এইফালে দেখিছোঁ তাই দৰজা মাৰি পেলাই কিবা মিটিঙত ব্যস্ত হৈ আছে। ভাবিলোঁ যে মই এইটোৱে ৰাইট টাইম ব্লগটো ষ্টাৰ্ট কৰা, নহ'লে মই এইটো অপৰচুনিটি নাপাওঁ। কাম কৰি আছে ঠিক আছে কৰা কৰা। এই অফিচৰ কামত ব্যস্ত। মই পটককৈ আপোনালোকক দেখুৱাই লওঁ মই কি এৰেঞ্জ কৰিছোঁ আজি। 3 সপ্তাহমানৰ আগতে মই কি কৰিলোঁ, এটা কস্কি বুলি এটা ব্ৰেণ্ড এটা আছে, সেই ব্ৰেণ্ডটোৰ পৰা মই চেলোৱাৰ কেইযোৰমান অৰ্ডাৰ কৰিলোঁ এইকাৰণে, আৰু সেই চেলোৱাৰ কেইযোৰ এসপ্তাহৰ আগতে ডেলিভাৰ কৰি থৈ গৈছে তাহাঁতে। কস্কি বুলি এটা ব্ৰেণ্ড এটা আছে, এইক মানে মই কস্কিৰ চেলোৱাৰ চাই থকা দেখোঁ, বহুতবাৰ দেখিছোঁ, আৰু এই মোক এবাৰ দুবাৰ কৈছোঁ মানে ইয়াৰ যোনবিলাক চেলোৱাৰ হয় বিৰাটেই ভাল। এই বহুত দেৰি আগতে শুলে, চ' সেইটো কাৰণে মই চান্সটো বিচাৰি পেলাই তাৰমানে পটককৈ কিবা অৰ্ডাৰ কৰি দিম। আপোনালোকক যে সেইদিনাখন মই কৈছিলোঁ যে এই কাৰণে মই কিবা এটা আনিছোঁ কস্কিৰ পৰা, সেইটো আহিলে, সেইটো একচুৱেলি কেতিয়াবা আহিলে। খালি কথাটো এইটো হ'ল যে মই মানে সেইটো আনিবলৈ চান্স পোৱা নাছিলোঁ, কাৰণ নহ'লে এই গম পাই যাব। কিন্তু এই দেখিছোঁ এতিয়া বাথৰুমত সোমাইছে, সেইটো কাৰণে মই পটককৈ গৈ পেলাই তলৰ পৰা লৈ আহোঁগৈ। এইটো হৈছে প্ৰেজেণ্টটো। মই সেই গিফ্টটো থৈছোঁ ইয়াত। এইটো হৈছে কাপবৰ্ড আৰু এইটো হৈছে গিফ্ট। এইটো হৈছে চবতকৈ ছেফ জেগা, কাৰণ ইয়াৰ ওপৰত তাই কেতিয়াও গৈ পেলাই নাচায়গৈ মানে কি আছে, আৰু কিবা যদি দৰকাৰ হয় তাই সদায় মোক কয়। ছেকেণ্ডটো যিটো মই আনিছোঁ সেইটো ইয়াত আছে। এইকেইটা হৈছে কেণ্ডেল, এইকেইটা বেলুন। এইটো হৈছে হেপী বাৰ্থডে বেনাৰ, যিটো মই এমেজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, আৰু এইটো হৈছে বেলুন ফুলোৱা। কিমান ফুলাবহে, মুখেৰে নোৱাৰি আৰু, ফুলাই ফুলাই মোৰে অৱস্থা বেয়া হৈ যাব। এতিয়া মানে মই কি কৰিম, এতিয়া ৰুমলৈ গৈ পেলাই অকণমান জোকাই আহোঁগৈ, চাওঁচোন তাইনো কি ভাবি আছে তাৰমানে বাৰ্থডে কথা এটা কোৱাচোন। তোমাৰতো আজিতো 5 তাৰিখ, তোমাৰতো কাইলৈ বাৰ্থডে হয়। মনত আছে আগৰবাৰ কেকটো অৰ্ডাৰ দিবলৈ পাহৰিছিলা ন? কেকটো অৰ্ডাৰ দি দিবা, কেকটো অৰ্ডাৰ দি দিবা। আমি বাৰ্থডেটো বহুত বেছি ডাঙৰকৈ চেলিব্ৰেট নকৰোঁ, জাষ্ট নৰ্মেল আৰু, যেনেকৈ ধৰক 12টা বজাত কেক কাটিলোঁ, নেক্সট ডে অকণ ওলাই মেলি গ'লোঁ, এই কিবা এটা গিফ্ট দিলোঁ, বা বাহিৰলৈ গৈ পেলাই লাঞ্চ নহ'বা ডিনাৰ কৰিলোঁ, সিমানখিনি আৰু, মানে যিখিনি বস্তু ধৰক চবেই কৰে। কিন্তু এইবাৰ মানে কি হ'ল, লকডাউন যে চলি আছে সেইটো কাৰণে মানে লকডাউনে গোটেইখন পূৰা বন্ধ কৰি পেলালে মানে, আৰু আমি সেই 4খন ৱালৰ মাজতেই মানে থকাৰ নিচিনা হৈছে, এক্সেপ্ট মানে ছেটাৰডে ছানডে য'ত আমি ধৰক পাচলি কিনিবলৈ মেলিবলৈ যাওঁ, নহ'বা এনেই অকণমান গাড়ীখনৰ পৰা পুৰুককৈ ওলাই গুচি আহিলোঁ, সিমানখিনি আৰু, তাৰ বাদ বাকী একো নাই। সেইটো কাৰণে মানে এই কৈ আছে যে বাৰ্থডেটোতো গ'লেই আনকালে এটলিষ্ট ক'বলৈ ওলাই যাব পাৰোঁ, এইবাৰতো সেইটোও নহ'লে। মই বোলো ৰ'বাচোন বাৰু, টাইম আহক ৰ'বা, টাইম আহিলে দেখা যাব আৰু কি হয়। কেকটো পালেহি, এই মোবাইল চোৱাত ব্যস্ত, মই পটককৈ গৈ পেলাই লৈ আহোঁগৈ। কেকটো আচলতে মই 11টা বজাত ডেলিভাৰী দিবলৈ কৈছিলোঁ, কিন্তু সিহঁতি আজি এতিয়া 9:15 মান হৈছে, সোনকালে পালেহি। এতিয়া পাইছে অলমষ্ট 11টা। এইক মই ৰুমৰ ভিতৰত সোমোৱাই থৈ আহোঁ, তাৰপিছত মই মোৰ কামখিনি কৰিব লাগিব। উপায় নাই, অকণমান গম পাবই, কাৰণ ঘৰত 2টা মানুহে থাকোঁ, সেইটো আৰু ইমানো লুকুৱাব নোৱাৰি আৰু। চ' সেইটো কাৰণে এইক ক'ব লাগিব যে তুমি ৰুমৰ ভিতৰত থাকা আৰু ৰুমৰ পৰা নোলাবা। তুমি ৰুমৰ ভিতৰতে আছা নহয় জানো? ৰুমৰ ভিতৰত থাকা, মই যেতিয়া মাতিম তেতিয়া আহিবা। একো নাই কৰা, জাষ্ট ৰুমতে থাকা আৰু, ওলাই নাহিবা, কিন্তু ওলাই নাহিবাচোন, ওলাই নাহিবা, এনেই নাহিবা আৰু শুনাচোন, বাথৰুম চাথৰুম কিবা যাবলগীয়া আছে নেকি? এতিয়াই গৈ লোৱা, পিছত কিন্তু বাথৰুম যাবলৈ আহিব নোৱাৰা আকৌ, মই ক'লো হ'লে। মই মাতিম যেতিয়া তেতিয়াহে ওলাই আহিবা, নাহিবা আকৌ। অঁ
কিবা কিবিটো গম পাইছে ফৰ চিয়'ৰ বাট এনি উইচ ৱেজ টাইম বেছি নাই 1 ঘণ্টা আছে 1 ঘণ্টাৰ ভিতৰত যি ডেক'ৰেশ্যন কৰিব লাগে পটাপট কৰি লওঁ বাৰটা বাজিছে ফাইনেলি সব কামখিনি কৰি হৈ গ'ল এতিয়া এক মাতিব লাগিব হা ভাবি হলে 1 ঘণ্টা ঘুমাই থৈ দিছে বোলো কি কৰিলা বেলুন ক'ত পালা আনিলো আৰু মই অকলে ইমানবোৰ কেনেকে কৰিলা তুমি কৰিলো আৰু ধুনীয়া লাগিছে কেক কেতিয়া আহিলে মই যে কেক অহাটো গমেই নাপালো কেকটো কেতিয়া আহিলে এইটো তুমি মোবাইল চাই থাকোঁতে আহিলে বহুত ধুনীয়া কেকটো ক'ৰ পৰা আনিলা আমিনতিৰি It's your birthday. Happy birthday. It's your birthday. Happy birthday. It's a great day. That's what we. আৰু এটা বস্তু আছে ৰ'বা এইখিনিতো বাৰু হ'ল আৰু কিবা এটা আছে মই আহি আছোঁ ৰ'বা টেন টেন এইটো আপোনাৰ খালি বস্তুটো বেলেগ গধুৰ তোমাৰ এইবাৰ কিহে পালে ন চিৰিয়াছলি মইতো তোমাক বেয়া পায়ো থকা নাছিলোঁ উকালে সেইটো কি উকালে কি হয় এইটো খোলাচোন বাপৰে ইমান ডাঙৰটো কি আনিলা কষ্ট কি বাপৰে মই কেনেকৈ ফালিছোঁ মই বহুত বেয়াকৈ ফালিছোঁ দেই এইকেইযোৰ মই কাৰ্টত সোমাই থোৱা কেইযোৰ দেখোন হা তুমি অৰ্ডাৰ কৰি দিলা মই কাৰ্টত সোমাই ভাল লাগিছে চাইটত দেখাতকৈও বেছি ভাল লাগিছে একচুৱেলি বাৰু তুমি চব কথা পাতি কোৱা ছাৰপ্ৰাইজটো কেনেকুৱা লাগিলে বহুত ভাল দেখিলা বহুত ধুনীয়া লাগিছে মই এনেই কাৰ্টত সোমাই থৈ দিছিলোঁ খালি মই তুমি কিনি দিবা বুলি ভবা নাই বহুত ভাল লাগিছে বাৰু এতিয়া বহুত দেৰি হৈ গ'ল অলমষ্ট 1টাই বাজিব হ'ল এতিয়া আমি অকণমান কেক খাম কেক খাই পেলাই আমি শুই যাম বাৰু আপোনালোকক কাইলৈ লগ পাম ৰাতিপুৱা হেল্ল' এভৰিৱান এতিয়া বাজিছে 12:15 আমি কালি ৰাতি শুওঁতে 2টা বাজি গ'ল উঠোঁতে আজি বম দেৰি হ'ল উঠি পেলাই চাহ খাই মানে কি আৰু ব্ৰাছ কৰি চাহ খাই লগালগ মানে লগ ইনহে কৰিছোঁগৈ আৰু অলপমান দেৰি কাম কৰিলোঁ কাম কৰি পেলাই এইমাত্ৰ উঠি আহিছোঁ ইমানেই বেছি টোপনি ধৰিছে মানে চাহ একাপ নল'লে মানে আৰু কাম কৰিব নোৱাৰিম ৰুমৰ অৱস্থাটো কালিতকৈ অকণমান ভাল হৈছেগৈ আৰু আজি মানুহগৰাকী আহি পেলাই ঘৰ চৰ সাৰি মেলি গ'লহি আৰু সৰা মোচা কৰি গ'লহি খালি এই বাৰ্থডে বেনাৰখন থাকিব আৰু আজিৰ দিনটোৰ কাৰণে কাইলৈ এইটো উঠাই পেলাই আকৌ কিবা এটা কৰিম আৰু এতিয়া বাজিছে 5:30 মই কাম কৰি থাকোঁতে এমেজনৰ পৰা ফোন এটা আহিলে কিবা আহিছে বুলি এইটো আহিছে এমেজনৰ পৰা বাৰ্থডে গ'ল হৈছে গিটাৰ শিকা সেইটো কাৰণে এখন মই নিজকে গিফ্ট দিছোঁ
ইয়াৰ লগত হেৰিটো নিদিয়ে নেকি টিউনিং কৰিব লাগিব গিটাৰখন এইটো গিটাৰৰ বেগ এটা আহিছে লগত গিটাৰ ষ্ট্ৰিং আহিছে আৰু এইটো এই বেণ্ডডাল এইকেইটা সেইটোকে খুজি এইটো কি কয় নাজানো গিটাৰ বজোৱাটো আজিৰ ব্লগটো মই ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিলে আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আল চি ইউ গাইজ ইন দ্য নেক্সট ভিডিঅ' টিল দেন ষ্টে ছেফ ষ্টে হেল্ডি বাই